এয়া হ'ল জলফাই অলপ বেছি শুকাই গ'লেও বন্ধুসকল দিনটো টাইম লয় এয়া শুকাই মানে সিজাই পিটিকি ৰ'দত দি অলপ শুকাইছোঁ এয়া চাওক একেবাৰে এই অলপ এনেকুৱা ঢিলা আছে কিন্তু আৰু অলপ ঢিলা থাকিলে ভাল আছিল এই জলফাই 1 কিলো জলফাই আৰু এয়া 1 বাটি চেনি মিঠা বনাম তাৰপিছত এয়া হ'ল জিৰা গুড়ি ধনিয়া গুড়ি জলকীয়া গুড়ি আৰু এইখিনি ল'লোঁ মেথি আৰু নিমখ আৰু হালধি দিয়াই আছিল অলপ দিবও পাৰোঁ নিদিব পাৰোঁ এতিয়া তেনেকৈ বনাওঁ আহক মোৰ লগত গৰম তেল বহাই দিলোঁ দি পেলাই অকণমান জুইটো হেৰি কৰি দিলোঁ কমাই দিলোঁ তেল ইয়াত 250 গ্ৰামৰ বেছি দিছোঁ অলপ তেল মানে আধা লিটাৰতকৈ অলপ কম মোৰ কোনো জোখ মাপ নাই দেই বন্ধুসকল মই আন্দাজতে চব বনাওঁ জুইটো বঢ়াই দিলোঁ তেল গৰম হ'লে দি দিম এইবিলাক মই নিজে নিজে ভাবি বনাই থাকোঁ দেই কোনে কি দিয়ে নাজানো কেতিয়াবা মেথি দিওঁ কেতিয়াবা জিৰা দিওঁ যি মন যায় তেলটো গৰম হ'লে এতিয়া ইয়াত মেথিকেইটা দিলোঁ ধনিয়াখিনি দিলোঁ জিৰা দিলোঁ নিমখ জলকীয়া দুটাই দি দিলোঁ ইয়াত অলপ হালধি দিলোঁ আৰু বন্ধুসকল এই জলফাইখিনি কিন্তু লগতে কেঁচা জলকীয়া কাটি লগত শুকাব দিয়া হৈছিল দেই ইয়াত কেঁচা জলকীয়া মিক্স আছে তাৰপিছত এইকেইটা কাটি দিলোঁ জুইটো কমাই বনাই আছোঁ নহ'লে বেছি হ'লে আৰু মছলাবিলাক জ্বলি যাব তাৰপিছত ইয়াতে 1 বাটি চেনি দিম তাৰমানে আমাৰ ঘৰৰ মানুহবিলাকে অকণ টেঙা মিঠা জ্বলা টাইপৰ আচাৰটো খাই বেছি ভাল পায় অকল মিঠাটো ভাল নাপায় মিঠা বোলে টেঙাটো কিছুমান মানে
ইয়াতে গুড়ো দিব পাৰি। আজি মোৰ গুড় নাই, সেইকাৰণে চেনি কাটিলোঁ। এতিয়া এইটো পগাম। এইবিলাক হৈছে কেঁচা জলকীয়া, সৰু সৰুকৈ কাটি দিছিলোঁ। মাতটো কিবা মাজে মাজে বৰ বেয়া হয় ভইচ বক্সটো, কিবা হৈছে ভগৱান জানে। জুইটো মই মিডিয়ামত দি বনাই আছোঁ। এতিয়া ভালকৈ চেনিটো অলপ গলি পাগ আহিলে। বন্ধুসকল, মই ভিনেগাৰ টিনেগাৰ নিদিওঁ দেই, তাৰমানে মই বেছিভাগ আচাৰতে ভিনেগাৰ নিদিয়াকৈয়ে বনাওঁ। আৰু জলফাইখিনি নিমখ দিয়াই আছিল, সেইকাৰণে অলপ কমকৈ দিলোঁ। যদি কিবা কাৰণত কম বেছি হয় তেতিয়া কিবা। জলফাইখিনি বেছি শুকাই জানানে। তেলটো ইয়াতকৈ অলপ কম দিবও পাৰি, অকণমান বেছি দিয়া হ'ল। এই আচাৰ আপুনি ভাতে দি খাব পাৰে, লুচি দি খাব পাৰে, ৰুটি দি খাব পাৰে। এইখিনি আচাৰ বটলত ভৰাই আপুনি ঢাকনিখন খুলি দুদিনমান অকণ ৰ'দত দিব পাৰিব। তেতিয়া ইয়াত যদি কিবা কাৰণত পানীৰ ভাৱটো থাকে তেতিয়া ওলাই যাব। আৰু এটা কথা, বহুতে কয় আচাৰত ভেঁকুৰ লাগে, কিয় লাগে জানেনে? মই নিজৰ অভিজ্ঞতাৰ পৰা কৈছোঁ। আচলতে আমি যেতিয়া আচাৰবিলাক ৰ'দত দিওঁ তেতিয়া এটা পানীৰ ভাৱ ওলায়। সেই পানীৰ ভাৱটো ঢাকনিখনত যদি মানে গৰম বস্তুটোৰ লগে লগে ধৰক আমি ৰাতিপুৱা দিলোঁ, গধূলি আনোতে ঢাকনিখন মাৰি লগে লগে থ'লোঁ, তেতিয়া কি হয়, পানীৰ ভাৱ এটা উঠি পেলাই ঢাকনিখনত জমা হয়, হৈ পেলাই সেইখিনি আকৌ আচাৰত পৰি পেলাই তেনেকৈ ভেঁকুৰ ধৰে। মানে মোৰ নিজৰ অভিজ্ঞতাৰ পৰা কৈছোঁ, আপোনালোকে বা কি কয়, হয়নে নহয় কমেণ্টছত জনাবচোন। চেনিখিনি গলি গ'ল, এই চেনিৰ কাৰণে উতলটো এনেকুৱা আহিছে। এনেকুৱা লাগিছে। আচাৰটুকুৰ খাই চোৱাচোন, এটুকুৰে দিছোঁ। নিমখ জ্বলাটো কম যদি আৰু দিম। খেয়ে দেখো কেমন লাগছে তোমাকে, খেয়ে দেখো। একটু তাড়াতাড়ি করো, আমার এইফালে জলে। টেঙা মিঠা ঠিক হৈছে। দুদিনৰ পিছত আৰু ভিতৰত সোমাব নহয়, ঠিক হ'ব। কেনেকুৱা হৈছে বা? নিমখটো হৈছে?
আৰু মিঠা লাগে খুব টেঙা নেকি বন্ধুসকল আৰু বোলে মিঠা লাগে কি কৰোঁ আৰু অলপ চেনি দিওঁ কম হৈছে ইয়াতে আৰু অলপ চেনি দিওঁ কিমানমান দিমনো বন্ধুসকল আমাৰ এখেতৰ মতে বোলে মিঠাটো কম হৈছে সেইকাৰণে আৰু এইখিনিমান চেনি দি দিলোঁ তাৰমানে কি জানে টেঙা মিঠা হ'ব লাগিবতো আৰু ইয়াৰ ওপৰতে ভিডিঅ' দিব কওঁতে মোৰ তলতে লাগি যে বন্ধুসকল মই আগতে এটা মান কচুৰ আচাৰৰ সম্ভৱতঃ মানুহবিলাকে চাইছে কেনেকুৱা পাইছে নাজানো কমেণ্ট চমেণ্টটো নিদিয়ে মই এতিয়া বাৰীৰ পৰা কালি নহয় পৰহি মস্ত ডাঙৰ এটা মান কচু তুলিলোঁ কাৰোবাক দুজন মানে লৈ গ'ল গৈ মানে অলপ কমেই আছে বাৰু এতিয়া বাকী যিখিনি আছে আৰু কাৰোবাক দি মই এইবাৰো আচাৰ বনাম যোৱাবাৰ যিটো আচাৰ বনাইছিলোঁ যোৱাবাৰ কেঁচাকৈ বনাই পেলাই বনাইছিলোঁ এইবাৰো কেঁচাকৈ বনাম আৰু এইবাৰ অকণ বেলেগ ধৰণে বনাম বুলি ভাবিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনালোকে চাব ভাল লাগিলে জনাব অলপ দেৰি হ'ব কেইদিনমান সেইকেইদিনৰ ভিতৰতে মই মান কচু আচাৰটো বনালে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু ইয়াতে আৰু অলপ দিলোঁ চেনি দিলোঁতো আমাৰ এখেতক চাব কওঁতে টেষ্ট কৰি ইপিনে মোৰ অকণ তলত লগাৰ নিচিনা হ'ল সামান্যমান এইটো জেলি টাইপে হ'ল দেখোন জেলি নহয় দে বন্ধু আচাৰ এইটো অফ কৰি দিলোঁ কালি আমি এখন গাঁৱত গৈছিলোঁ আহোঁতে ৰাস্তাত এখন বজাৰ পালোঁ পাই পেলাই তাতে এখন জলফাই পালোঁ ইমান ভাল নহয় জলফাইকেইটা তথাপিও অলপমান কিনি আনিছোঁ এয়াও আচাৰ বনাব লাগিব কিবা কেনেকৈ বনাওঁ কেনেকুৱা লাগিছে বন্ধুসকল আচাৰ যেন লাগিছে নে কিবা মাংস তৰকাৰী যেন লাগিছে কালাৰটো কি ধুনীয়া হৈছে তাৰমানে চেনিটো কালাৰ হৈ গৈছে কেৰামেল জলফাই আচাৰটোৰ নাম থলোঁ গেছটো নিমাই দিছোঁ দেই এনেই লাৰি আছোঁ মোৰ চেনি কেৰামেল হৈ আকৌ তিতা হ'ব বন্ধুসকল মোৰ আচাৰ